আজি ওলালোঁ মাহীহঁতৰ ঘৰলৈ। প্লেনিংটো যে একেবাৰে হঠাতেই হৈ গ'ল। গতিকে এতিয়া গৈ আছোঁ বৰবৰীলৈ। আপোনালোকে কোনে কোনে বৰবৰীৰ নামটো চিনি পাইছে বা ঠাইডোখৰ চিনি পাই কমেণ্ট কৰি জনাবচোন। গতিকে এতিয়া গৈ আছোঁ সেউজীয়া পথাৰৰ মাজে মাজে ধুনীয়া ৰাস্তাটোৰে আমাৰ গন্তব্যস্থানলৈ। সঁচাকৈ আজিকালি এনেকুৱা পৰিৱেশ যে একেবাৰেই বিৰল, দেখাই নাযায়, নহয়নে বাৰু? গতিকে ইমান বেছি ধুনীয়া লাগিছে ৰাস্তাটো, আপোনালোকে চাওকচোন। আৰু এইখন হৈছে পগলাদিয়া দলং, যিখন দুদিনমান আগতে আমাৰ হিমন্ত মামাই আহি উদ্বোধন কৰি থৈ গৈছে। এতিয়াহে ৰাস্তাবোৰ অকণমান ভাল হৈছে জানেনে? ইমান ধুনীয়া পকী কৰি দিছে, নহ'লে এইবোৰ ৰাস্তা যে গোটেই খাল বিলেৰে ভৰি আছিলে। আৰু এনেকুৱা পথাৰৰ মাজে মাজে যোৱাৰ আমেজেই সুকীয়া। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। কিমান ধুনীয়া সেউজীয়া সেউজীয়া পথাৰ, তাৰ মাজেৰে এই ৰাস্তাটো, আকাশখন নীলা নীলা, কেনেকুৱা যে এটা মনোমোহা দৃশ্য। সঁচাকৈ একেবাৰে চাই থাকিবৰে মন যায়। আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন। হেল্ল' এভৰিৱান, আৰু আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি এটা একদম বহুত ধুনীয়া ঠাইলৈ গৈ আছোঁ। এতিয়া দেখিছে নহয়, এইফালে একদম বাঁহৰ তলে তলে ভাবিছে চাগে কলৈ গৈ আছোঁ বুলি। এতিয়া আমি গৈ আছোঁ, এটা বহুত ধুনীয়া নদী আছে এইফালে, ত' আমি গা ধুবলৈ গৈ আছোঁ আৰু ভাবিছোঁ আপোনালোককো দেখুৱাই দিওঁ। গতিকে ব'লক আৰু এতিয়া গৈ আছোঁ আৰু আপোনালোককো দেখুৱাম গোটেইখিনি। গতিকে আমি এতিয়া আহি পাই গ'লোঁ মাহীহঁতৰ ঘৰ, আৰু আহিয়েই একেবাৰে উখল মাখল নদীলৈ যাব লাগে। মানে মাহীহঁতৰ ঘৰৰ পিছফালে এটা ধুনীয়া নদী আছে। গতিকে সেই ইয়ালৈ আহিলে নদীটোলৈ আমি প্ৰায়েই যাওঁ। গতিকে ব'লক এতিয়া আপোনালোককো দেখুৱাই দিওঁ সেই ধুনীয়া নদীটো। আৰু তাৰ কাৰণে আমি যাব লাগিব এনেদৰে জংঘলৰ মাজে মাজে, মানে মাহীহঁতৰ বাৰীৰ পিছফালেৰে একেবাৰে ওচৰতে। গতিকে এতিয়া আমি খোজকাঢ়ি আহি পাই গ'লোঁ সেই নদীটোৰ ওচৰলৈ। আৰু এনেদৰে এতিয়া আমি নামি যাওঁ, আৰু ইমান বেছি ভাল লাগে এই নদীটো, আৰু কি ধুনীয়া বতাহ দি থাকে তাতে আপোনালোককো দেখুৱাই দিছোঁ, চাওক। আৰু ইমান বেছি ক্লিন ৱাটাৰ, কাৰণ ইয়াৰে তলৰখিনি গোটেই বালি। আৰু আপোনালোকেতো জানেই বাৰু নদীত আৰু কি থাকিব বালি শিলৰ বাহিৰে, নহয়নে বাৰু? আৰু চাওক ইমান বেছি চাফা পানী, ইমান বেছি ক্লিন, কি ক'ম মানে একেবাৰে বহুত বেছি ভাল লাগে সঁচাকৈ। আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। আপোনালোকে চাগে ভিডিঅ'টো চাই গমেই পাইছে কেনেকুৱা বতাহ বলি আছিলে তাত। আৰু সেইকাৰণে মই ফিল দিবৰ কাৰণে ভিডিঅ'টো ইমান বেছি এডিটিং কৰা নাই, লগতে ইয়াৰ চাউণ্ডো কমাই দিয়া নাই। আপোনালোকেও ফিল কৰক মই যিটো ফিল কৰিছোঁ। Crystal clear water. মজা একদম। সেইফালে নদীটো বহুত ডাঙৰ, আৰু সেইফালে পাহাৰ আছে, ভূটান পাহাৰ। মজা আৰু একদম। এতিয়া ইয়াতে গা ধুম, পানীখিনি ধুনীয়া হৈ আছে, একদম চাফা। আৰু ইমান বেছি ঠাণ্ডাও নহয়, ইমান বেছি গৰমো নহয়, কাৰণ একদম ধুনীয়াকৈ ৰ'দ দি আছে। তো এতিয়া গাটো ধুই লওঁ আৰু মাছটো দেখাই দিওঁ। আৰু ইয়াতে টিকলা মাছো আছে, একদম এয়া টিকলু বহুত মাছ। ইয়াতে ইমানেই বেছি চাফা পানী, আপোনালোকে পানী নাই বুলিয়ে ভাবিছে চাগে, নহয়নে বাৰু? কিন্তু ইয়াতে পানী আছে জানেনে, বহুত বেছি চাফা পানী। আৰু এইফালে আপোনালোকক পানীৰ মাত শুনিয়াই দিছোঁ, কেনেকুৱা ধুনীয়া কুলুকুলু শব্দ নদীৰ, এয়া পানীৰ। আপোনালোকে শুনকচোন আৰু উপভোগ কৰক।